আমি এনেকুৱা লাইন পাতি পিনি ভাতটো ল'ব লগা হয়। মই ভাত খাই আছোঁ দেই এতিয়া। শুনোৱাল কেনেকুৱা হ'ল? আজি মজা খানা আজি। মজা খানা ন? আচ্ছা দে। এতিয়া আমাৰ এনেকুৱা লাইন পাতি পিনি ভাতটো ল'ব লগা হয় একজন একজন। এতিয়া বনিয়া আজি খানাটো কেনেকুৱা হৈছে? बस मछली दिला है दिया है बहुत दिनों के बाद 5 दिनों के बाद पहले बार मछली मिल रहा है थोड़ा तो अच्छा लगेगा ही भाई ठीक है खा लेता हूँ उसका बाद राजबंशी पूरा लाइनत থাকিবা ভাগৰ লগা কাৰণে বহি আছে পিছত খাব ই ৰাজবংশী আপোনাৰ লাইনত থাক লাইনত ভাত কেনেকুৱা হৈছে? আজি মাছে দিছে ন? আচ্ছা আচ্ছা মাছে দিছে। ভাল লাগিছে না আজি ভাত খাবা? ভাল লাগিছে না? আজি ভাল লাগছে। পানীটো আনিলো কিনি আনিব লাগে ন পানীটো? নিম্বু তাই যে ভাত খাইছে খানা কেনেকুৱা হৈছে? মজা না? পাৰ্টনাৰ ভাত খাই আছে? ভাত খাইছোঁ। কি ভাত? মাছ ভাত ন? পাৰ্টনাৰ খানা কেনেকুৱা হৈছে? বঢ়িয়া হৈছে। মাছ লাইফত প্ৰথম খাই পাইছোঁ আজি তিহু আৰু মাছ ন? আমাৰ ট্ৰেইনিং চেণ্টাৰত এনেকুৱা বিচনাতে খাব লগা হয় ভাতটো। খানা কেনেকুৱা হৈছে? আমাৰ ঘৰৰ ওচৰতে হয় মাছপাটত। 한반용 나오지네 나. আমাৰ এইটো দাদা হয় আমাৰ এডভান্স ট্ৰেইনিং মেচ কামাণ্ডাৰ হয় ই। আচ্ছা পাৰ্টনাৰ আপোনাৰ ঘৰ ক'ত? মোৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট ন? ইয়াতে আপুনি কেনেকৈ মেনেজ কৰে? ইয়াতে আমাৰ ধৰক 122 জন ল'ৰা আছে। তাৰ ভিতৰত আমাৰ আটাইখিনিয়ে মিলি পেলাই এটা মেচ কৰা হয় আৰু মেচত আমি তেনেকৈ ৰাতিপুৱা ব্ৰেকফাষ্ট তাৰপিছতে আমাৰ ছেকেণ্ড টাইম 11টা বজাত ভাত আৰু ৰাতি ভাত ন? দুই টাইম ভাত আৰু চাহ আপোনাৰ আবেলি পাব সন্ধিয়া টাইমত চাহ আৰু ৰাতিপুৱা চাহ ব্ৰেকফাষ্ট পুৰি ভাজি। ইয়াতে 122 জন ল'ৰা আছে কিবা এটা মানে দিগদাৰ হয় নেকি? কিবা এটা মানে আহি নেকি? নাই একো প্ৰব্লেম নহয়। আমাৰ মিলাপ্ৰীতি আছে ধুনীয়া মিলাপ্ৰীতি আছে ধুনীয়াকৈ চলি আছে আমাৰ পূৰা এনেকুৱা মানে অল অসমৰ 13খন ডিষ্ট্ৰিক্টৰ ল'ৰা আহিছে ইয়াত
ধুনীয়া পৰিৱেশত চলি আছে আৰু আমাৰ খুব মিলাপ্ৰীতিত চলি আছে ধুনীয়াকৈ পুৰা মানে ডিচিপ্লিনৰ আমাৰ পুৰা লাইন সপ্তাহী 3 টাইম আমাৰ হেৰি দিয়া হয় এদিন ডিম দিয়া হয় আৰু এদিন আপোনাৰ মাছ দিয়া হয় এদিন মাংস দিয়া হয় আমাৰ এটা 3 টাইম 3 টাইম আচ্ছা আচ্ছা 3 ডেজ 3 ডেজ আৰু ন এতিয়া আমাৰ ৰুটিন হিচাপে তেনেকৈ পৰিচালনা কৰি আছোঁ আমি আমাৰ এটা কমিটি আছে ন পৰিচালনা